খাম Good morning from Shillong. Shillong নহয় চেৰাপুঞ্জী গুৱাহাটীত বহুত গৰম হৈ আছিলে সেইটো কাৰণে আমি ভাবিলোঁ অকণমান ঠাণ্ডা লৈ আহোঁ যিহেতু বতৰটো কিমান ধুনীয়া ৱেডাৰটো চাওকচোন শুই উঠি আমি একদম বাহিৰৰ ভিউটো চাবলৈ ওলাই আহিছোঁ কেনেকুৱা লাগিছে ভিউটোৰ বিষয়ে কৈ দিয়া অকণমান অঁ আমি একদম শুই উঠিয়ে ডাইৰেক্ট বাহিৰত আৰু এতিয়া আমি চাহ অৰ্ডাৰ কৰিছোঁ গাইজ তাই মেগী খাইছে এই পাতিটো আৰু ধুব নালাগে আৰু শ্বিলঙত আহি যদি এনেকে মেগী নাখাওঁ এনজয় কৰি তাই আৰু বাতিটো ধুব নালাগে মই এইটো কাম অকল মানে ঘৰত কৰোঁ কিন্তু এতিয়া মানে মন গৈছে ৰখাব নোৱাৰিলোঁ ৱেডাৰটোৰ কাৰণে আৰু বাহিৰৰ আমাৰ ৱেডাৰটো এইটো ফুল ফগি আৰু তাৰ পাছত আমি দুইজনী সাজি কাচি ওলাই আহিলোঁ দিনটোলৈ অলপ এক্সপ্ল'ৰ কৰিম ফটো উঠিম ভিডিঅ' বনাম আজিৰ দিনটোৰ মোৰ OOTD মানে আউটফিট অফ দ্য ডে চাওক আকৌ কি পিন্ধিছোঁ देखूं मैं तुझे या देखूं कुदरत के नजारे मुश्किलों में है ये दिल मेरा माना तेरी सूरत की है चांदी 100% बिल्लो मेरे दिल का सोना भी खरा গোটেই দিনটো ঘূৰি নাও বেক টু হোটেল মোৰ হোটেল ৰুমটো চাওকচোন ইমান ধুনীয়া গোটেই পিংক কৰি সজাই ৰাখিছে তেওঁলোকে এই যে বাৰ্বি ট্ৰেণ্ড এটা চলি আছে হেই বাৰ্বি মই ৰীল এটাও বনাইছোঁ এইটোৰ ওপৰত মোক ইনষ্টাগ্ৰামত চাব পাৰিব দিতি ৰাণী বুলি চাৰ্চ কৰিলেই হ'ল গোটেই দিনটো ঘূৰি এতিয়া ফাইনেলি আহি হোটেল পাইছোঁহি আৰু আমাৰ হোটেলৰ চাহ আহি পাইছে এতিয়া মমিতা আৰু মই চাহ অৰ্ডাৰ কৰিছোঁ হাই হাপি ৰাখোঁ ঐ চাহ আহিলে আহা এইটো আমাৰ ভিউ হোটেলৰ ভিউ বহুত ধুনীয়া এই ৱেডাৰটোৰ কাৰণে মই মৰি আছিলোঁ আজি ফাৰ্ষ্ট আমি খাবলৈ সোমাইছোঁ এইখন কিবা মিনি ধাবা বুলি আছে মমিতা গৈছে সুধিবৰ কাৰণে কি পায় কি নাপায় আৰু মই তাইৰ কাৰণে ৰখি আছোঁ বহি দিয়া তুমি জানো মন্ডলে 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 আজি আমাৰ ছেকেণ্ড ডে হয় আৰু আমি দুজনী ওলাই আহিলোঁ এতিয়া আমি কিবা খাম প্ৰথমতে খাই কেনেকুৱা লাগিছে ক'বা আমি মানে চিকেন ইমানেই খাইছোঁ কালি পৰহিৰ পৰা সেইকাৰণে কণী দিছোঁ কণী দি খাওঁ কণী নে আণ্ডা নে ডিম কোনটো এগ মোৰ খানাটো কেনেকুৱা লাগিলে এক্সপ্ৰেছনতে গোটেই এনচাৰটো ওলাই গ'ল এইখন মানে একচুৱেলি আগতে মই আহিলে খাওঁ তেতিয়া ভাল আছিলে বাট এতিয়া দোকানখন ডাঙৰ কৰিলে মই দেখাই দিছোঁ এইখন ওলাইছে নে নাই জানো নামটো ইয়াতে মেক্সিমাম মানুহ মানে গুৱাহাটীৰ পৰা মেক্সিমাম মানুহ ইয়াতে খায় মই বহুতবাৰ খাইছোঁ ইয়াতে ভাল পাইছিলোঁ বাট এইবাৰ ইমান বেয়া পালোঁ মানে আমাৰ কালিৰ পৰা খানাটো অলপ বেয়া হৈ আছে ন বাকী এটা কণী লাগি আছে বাকী চব ঠিকে আছে খানাটো মানে অলপ বেয়া হৈ আছে কিন্তু এতিয়াৰ পৰা ন' কম্প্ৰমাইজ এতিয়াৰ পৰা আমি ভাল খানা খামেই আৰু এতিয়া এইটো ৰাস্তাত মই ড্ৰাইভ কৰিয়ে ভাল লাগিব মানে ৰাস্তে মে হি মজা আহে মনোহরা ওই মই রূপহীনা জিতারা
तेरी सूरत की है चांदी 100% बिल्लो मेरे दिल का सोना खतरनाक देखो रास्ता बोल Is it worth for the time? যিটো পইচা দিছিলোঁ ভাবিছিলোঁ বহুত পইচাটো এনেই গৈ এনেই গৈছে নেকি? সোমাই লাগিলে কি নাই ঠিক ভাল আছে হয়। worth it আৰু কেনেকুৱা খতৰনাক কেছ দেখোন ছাতিটো ফচি যোৱা চান্স আছে কিন্তু কেয়াৰফুল দেই পানী আছে বহুত স্লিপি হ'ব বি কেয়াৰফুল খতৰনাক ভেৰি চিৰিয়াছলি ওপৰত উঠি বাপৰে কি ভয়ানক দেখোন কৃষ্ণ প্ৰভু ভয়ানক ভয়ানক অমো ভয় এটা খালো নহয় কেনেকুৱা ভয়ানক দেখোন ভিতৰখন দেখিলেনে কিমান ধুনীয়া ৱাটাৰফলটো মানে মোৰ চকুযোৰ মানে ফাট পৰি গৈছে আই এম ছ' ছেটিছফাইড আৰু বিৰাট ভাগৰো লাগিছে মই এনেকৈয়ে বহি দিছোঁ মানে এনেকৈয়ে বহি দিছোঁ মাটিয়ে বালিয়ে বহি দিছোঁ একদম ভৰি চৰি বিষাই গৈছে আৰু বহুত দূৰ ড্ৰাইভ কৰিও আহিছোঁ সেইটো কাৰণেও অলপ ভাগৰ লাগি আছে আৰু ইমান ডাঙৰ অৰণ্যখন ঘূৰিছোঁ মই বিচাৰিছোঁ যে টুৰিষ্টক ইয়াতকৈও বেছিকৈ পইচা লওক মৌমিতা কাৰণ ছ' নাইচ আগবঢ়াই গাইড কৰি তাকে তাকে এইটো এটা মানে বেবী টাইপৰ চেপ লৈ আছে মানে হা আচ্ছা আচ্ছা মানে গৰ্ভটো যেনেকৈ শ্বেপ লৈ থাকে বেবীয়ে সেই শ্বেপটোত আছে নেচাৰেল ভগৱানে কোনে পইচা দি থৈ গৈছে চোন তাকে সেয়া এটা কৰি যোৱা আৰু এই পানীটোৰ মহত্বটো ইয়াতে লিখা আছে যে মানে মানুহে আগৰ দিনত মানুহে নিজৰ হেল্থটো ভাল কৰি ৰাখিবৰ কাৰণে পানীটো ব্যৱহাৰ কৰিছিলে এইটো তোমাৰ হ'ল মেডিচিনেল ৱাটাৰ বুলি কৈছে একদম পিয়ৰ পানী তুমি খাব পাৰা মই খাই চাওঁ এবাৰ টেষ্ট কৰি চোৱা বৰষুণ ৰ'বা মুখখন তিয়াই দিয়া ভাল লাগিব खापो पर एक्चुअली खापो पर तो ये 6 PM तक ओपन है ना उसके बाद बंद हो जाता है शायद आज हमार लास्ट दिन আমি তো ৰিটাৰ্ণ হ'ব লৈছো গুৱাহাটী আৰু ৰাতিপুৱা চাহ কাপে দি কিনে দিনটো ষ্টাৰ্ট এতিয়া ড্ৰাইভ কৰি কৰি দুজনী গৈ থাকিম আৰু আকৌ ইমান ধুনীয়া কিবা দেখাই দি আছে ইমান ধুনীয়া কুঁৱলী দি আছে ইমান ধুনীয়া বতৰ গুৱাহাটী হ'ব তাৰ অপজিট অকমান আগত বৰষুণ দি আছিলে অকমান আগত বৰষুণ এতিয়া পুৰা কুঁৱলী ইমান ধুনীয়া ৱেডাৰটো মানে এইটো যাবলৈ মন যোৱা নাই বাট ৱেডাৰটো একদম 5 মিনিটৰ মূৰে চেঞ্জ হৈ থাকে প্ৰেডিক্ট কৰিব নোৱাৰি অকণো অকমান আগত কুঁৱলী আছিলে এতিয়া পুৰা আকৌ বৰষুণ দিছে মই আপোনালোকক মিনিট পিছতে আকৌ আজি OTTটো দেখাই আছোঁ মোৰ এড্ৰেছটো দেখাই দিয়া অঁ ফ্লাৱাৰী একদম OOTD ধুনীয়া কুৰ্তা কটন আৰু জিন্স So finally গুৱাহাটী পালোহি দুটা কমপ্লিট ডিফাৰেণ্ট এনভাইৰনমেণ্ট তাতে ইমান চকুন আৰু ইয়াতে চাওক এনেকুৱা ট্ৰেফিক গাড়ী লৰচৰে কৰিব পৰা নাই বাট য়েছ এনেকৈ আমি লাইফটো বেলেঞ্চ কৰিব লাগে একচুৱেলি মোৰ লাষ্ট 2 মাহৰ পৰা ইমান কিছুমান হেক্টিক শ্বেডিউল বুলি ক'ব নোৱাৰি কিছুমান আপছ এণ্ড ডাউন চলি আছিলে সেইটো কাৰণে মোৰ এটা ৰিফ্ৰেছমেণ্টৰ বিৰাটেই প্ৰয়োজন হৈ আছিল আৰু সেইটো কাৰণে অলপ ওলাই গ'লোঁ এণ্ড আই এম ছ' গ্লেড ডেট আই হেভ ছামৱান মোৰ ভাল ফ্ৰেণ্ড আছে যে চি নেভাৰ চে ন' মানে মোক কেতিয়াও না নকয় ফৰ এনি কাইণ্ড অফ থিং তো য়েছ অলপ ভাল লগা মমেণ্ট ইউটিউবতে সাঁচি ৰাখিলোঁ আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আকৌ আহিম টিল দেন
বাই বাই এণ্ড প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব লগতে যদি ভাল পাইছে লাইক কৰি দিব কমেণ্ট কৰি দিব এণ্ড সোনকালে লগ পাই আছোঁ ভালে থাকক সুস্থ থাকক বাই বাই